Welcome to Assam Knowledge Hub. আজি স্পীডৰ পাৰ্ট 3 টো আৰম্ভ কৰিব ওলাইছো। পাৰ্ট 1 আৰু পাৰ্ট 2 টো আমি আই বাটনৰ ওপৰত দি দিম ইয়াতে। পাৰ্ট 3 ত আমি ৰিডিউস স্পীড বা ইনক্ৰিজ স্পীড এইটো টপিকৰ ওপৰত কোৱেশ্চন এনসাৰ কৰিম। সো আলটিমেটলি স্পীডৰ চেঞ্জিং স্পীডৰ ওপৰত আমি কোৱেশ্চন এনসাৰ কৰিম। সো কোৱেশ্চনবোৰ কেনেকুৱা ধৰণৰ হয় এটা কোৱেশ্চন এটা এক্সাম্পল হিচাপে দিয়া হৈছে। A girl can reach a certain place in 3 hours. If she reduces her speed by 1/15th of the actual speed, she goes 12 km less in that time. Find his actual speed. এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক আহিব। সো এইবিলাক ক্ষেত্ৰত আমি ৰেশিওৰ কিছুমান কনসেপ্ট ইউজ কৰিব লগা হ'ব। সো তাৰ কাৰণে আমি মেইন ফৰ্মুলাটো আমি কি জানো? Speed equals to distance by time. That means speed is proportional to 1/t আৰু distance is proportional to speed বা speed is proportional to distance. এই দুটা কনসেপ্ট আমি জানো। ইয়াৰ পৰা আমি এইগিটা ফৰ্মুলা আমি ইউজ কৰিব পাৰো। s1 into t1 equals to s2 into t2 equals to d যদি কনস্ট্যান্ট থাকে মানে ডিসটেন্স যদি কনস্ট্যান্ট থাকে তেতিয়াহলে আমি এই ফৰ্মুলাটো ইউজ কৰো। আৰু যদি টাইম কনস্ট্যান্ট থাকে তেতিয়াহলে d1 by s1 আৰু d2 by s2 এইটো ফৰ্মুলা আমি ইউজ কৰো। সো ওপৰত এইটো কোৱেশ্চনৰ ক্ষেত্ৰত আমি কোনটো ফৰ্মুলা ইউজ কৰিম? সো ইয়াতে চাওক ডিসটেন্স টু কনস্ট্যান্ট নহয় কাৰণ ইয়াতে দুটা কেছত ডিসটেন্স বেলেগ বেলেগ আছে। প্ৰথমটোতকৈ দ্বিতীয়টোত 12 কিলোমিটাৰ লেস আছে। সো ইয়াতে চাওক ইন দ্যাট টাইম। সো সেই টাইমটোৰ কথা কৈছে। দ্যাট মিন্স টাইম কনস্ট্যান্ট আছে ইয়াতে। সো দ্যাট মিন্স আমি এই ফৰ্মুলাটো আমি ইউজ কৰিম। তো চাও আহক। সো চাওক ইয়াতে হেতু কোৱেশ্চনে আছে সেম কোৱেশ্চনে। ইয়াতে টাইম কনস্ট্যান্ট আছে 3 আৱাৰ্স ইন দ্যাট টাইম। দ্যাট মিন্স টাইম কনস্ট্যান্ট আছে। আৰু স্পিড বেলেগ বেলেগ আছে 1/15 কমাই দিছে। স্পিড বাই 1/15 1/15 কমাই দিলে কিমান হ'ব? s ৰ পৰা ধৰি লওক স্পিড s এ আছে। s1 টো আমাৰ s এ আছে বুলি ধৰিলো। s2 টো তেলে কিমান হ'ব? 1/15 কমালে থাকিব 14/15 s। সো আমি দুটাতে s1 s2 পাই গলো। s1 আছিল s আৰু s2 আছে 14/15 s। আৰু ইয়াতে d1 কিমান হ'ব? d1 d ধৰি ললো আৰু d2 কিমান আছে? 12 কিলোমিটাৰ লেস বুলি কৈছে। সো 12 কিলোমিটাৰ লেস হ'ব লাগিলে d তকৈ 12 কিলোমিটাৰ লেস। এইটো আৰু t কিমান দি আছে? টাইম 3 আৱাৰ্স। এইটো আমাৰ ইম্পৰ্টেন্ট। এই গুটে গিটা আমাৰ দৰকাৰ হ'ব। সো ইয়াতে আমি দুটা ইকুৱেশন বনাব পাৰিম। সো ফাৰ্স্ট ইকুৱেশনটো কি থাকিব? d by s equals to d minus 12 by 14/15 s আৰু নেক্সট ইকুৱেশনটো আমি কি ৰাখিব পাৰিম? d equals to s equals to 3. সো এইটো আমি পিছত ইউজ কৰিম। প্ৰথমতে এইটো ইউজ কৰো। এইটো ইকুৱেশন আমি ইউজ কৰো। সো ইয়াৰ পৰা আমি কি পাম? সো ইয়াতে 14d equals to ইয়াতে 15d minus 15 into 12 180 আহিব। সো আলটিমেটলি আমি পালো d equals to 180. সো d যদি 180 হয় ইয়াতে আমি এটো পুট কৰিলে s পাই যাম। s equals to d by 3 হ'ব। d 180 আৰু divided by 3 কৰিলে আমাৰ আহিব 60. সো স্পিড আমি পালো 60 কিলোমিটাৰ পাৰ আৱাৰ। এইটো আমাৰ এনসাৰ হ'ব। সো এনেকুৱাকে আমি এই ফৰ্মুলাবিলাক ইউজ কৰি কিনে কৰিব পাৰো। সো এনসাৰ হ'ব অপশন সি 60 কিলোমিটাৰ পাৰ আৱাৰ। নেক্সট কোৱেশ্চনটো চাও। While walking 6/7 of his usual speed, a man is 12 minutes too late. The usual time taken by him to cover that distance is okay. Usual time taken কৰিছে। So usual time taken to t এ ধৰি ললো বা t1 ধৰি ললো। তেতিয়াহলে t2 টো হ'ব ইয়াতে কি দি আছে 12 minutes too late. 12 minutes late মানে কিমান বেছিকে লাগে? 12 মিনিট বেছি লাগে। কাটকৈ বেছি লাগিব t1 তকৈ 12 মিনিট বেছি লাগিব। ওকে t2 টো পাই গলো। আৰু ইউজুৱেল স্পিড s1 এ হয়। গতিকে s2 কিমান হ'ব ইয়াতে? walking 6/10 of his usual speed. 6/7 of usual speed হল s1. সো আমি এইটা পাই গলো। এইগিটা আমি এই ফৰ্মুলাটোত বহাই দিও কাৰণ ইয়াতে ডিসটেন্স সেম আছে সব। cover that distance same distance আছে। সো ডিসটেন্স কনস্ট্যান্ট আছে তেতিয়াহলে আমি এই ফৰ্মুলাটো ইউজ কৰিম। ইয়াতে চাও s1 টো আমি s এ বহাম। s1 into t1 সেম বহাম। s2 into t2 টো আমি কি বহাম? 6/7 s1 into t2 টোত আহিব t1 plus 12. সো এইটো আমি যদি সলভ কৰিব যাও s1 কেনসেল হ'ব। আৰু থাকি যাব t1 equals to বা 7t1 হ'ব ইয়াতে 6t1 plus 72. সো ইয়াতে আমি পাই গলো t1 equals to 72.
সো আমাৰ এনসাৰ আহিব 72 মিনিট এটো আমাৰ এনসাৰ আহিব t1 72 মিনিট কাৰণ আমাৰ the usual time taken সুধিছে usual to আমাৰ কিমান আছিল t1 usual speed আছিল s1 usual time আছিল t1 সো তেনেকে 72 আহিলে সো অপচন আমাৰ d হ'ব এনসাৰ So next question is in covering a certain distance the speed of A and B are in the ratio 3:4 so yate amar S1 aru S2 dia ase 3/4 ba SA by SB bili dhoribo paru A aru B dia ase jehetu 3/4 so A takes 30 minutes more than B to reach the destination TA ki hobo TB jiman time lagibo tatkoi 30 minutes বেশি 30 minutes মানে আমি ইয়াতে পার আওয়ার হিসাবত রাখিছো গটিকে হাফ 30 minutes মানে হাফ আওয়ার সো আমি হেতু হিসাবত রাখিছো সো আমি কি পাইছিলো ফর্মুলাটো s1 into t1 বা sa into ta equals to sb into tb সো এটু ক্ষেত্ৰত আমি যদি ৰেশিও উলাব যাও sa by sb equals to tb by ta এটু আহে সো ইয়াতে আমি কি রাখিম tb to tb হিসাবে রাখো ta টুত কি আহি যাব tb plus half আৰু হেতু আমাৰ কি হয় sa by sb ৰেশিও টু কি দি আছে 3/4 সো আমি ইয়াতে গম পাই গলো যে 3/4 এখিনিৰ পৰা এটু আহিব আৰু এখিনিৰ পৰা এটু আহিব সো tb by tb plus half সো এটু কৰিলে হৈ গল সো ইয়াতে আমি এটু ইকুৱেচন সলভ কৰিব গলে কি পাম 4tb equals to 3tb equals to 3/2 plus 3/2 so আমি পাই গলো tb equals to 3/2 আৰু এটু আমাৰ আৱাৰ্ছত আছে ইয়াক আমি মিনিটছত লৈ যাম মিনিটছত লৈ গলে আমাৰ আহিব 90 মিনিটস so 90 মিনিটস হৈ গল tb কিন্তু উলাব কাৰ টাইম দিছে টাইম টেকেন বাই a মানে ta উলাব দিছে আৰু t8 কি আছিল tb plus half মানে half an hour বা 30 minutes so 90 minutes plus 30 minute কৰিলে কিমান আহিব 120 minutes 120 minutes মানে 2 hours so এতে অপচন আমাৰ আনসাৰ হ'ব a এটো আমি গম পাই গলো কিন্তু এটো আমি আৰু এটা বস্তুত লজিক লগাই কিনে গম পাই যাম ইয়াতে কি দি আছে sa আৰু sb ৰ ৰেশিও দি আছে 3:4 আৰু টাইমৰ ক্ষেত্ৰত আমি জানো যে উল্টা হৈ যায় tatb কি আহিব 4:3 হৈ যাব উল্টা হৈ যাব tatb টুৰ ক্ষেত্ৰত আমি কি গম পালো এটুক আমি ধৰি লব পাৰো 4t আৰু 3t সো এই দুটা ধৰি লব পাৰো ta মানে 4t আৰু tb মানে 3t আৰু ইয়াতে ডিফাৰেন্স কিমান দি আছে a takes 30 minutes more than b বুলি কৈছে আৰু ইয়াতে এই ডিফাৰেন্সটোত কিমান আছে 4t minus 3t এই ডিফাৰেন্সটো কিমান আছে 30 minutes বুলি কৈছে নহয় জানো এটো 30 minutes হল আৰু আৱাৰ্ছত হলে এটো হাফ আৱাৰ হয় সো এটা আমি t পাই গলো হাফ এন আৱাৰ আৰু উলাব লাগে আমাৰ ta টাইম টেকেন বাই a সো ta কিমান আছিল 4t ধৰিছিলো সো 4t equals to 4 into t আমাৰ কিমান পাইছো হাফ আৱাৰ সো ইয়াতে 2 hours সো এনেকে উলাব পাৰি এটো বেছি ইজি হ'ব আনসাৰ আমাৰ 2 hours হ'ব অপচন a নেক্সট কোৱেশ্চন টো চাও walking with 3/4 of his usual speed a boy covers a certain distance in 2 hours more than the time taken he takes to cover the distance at his usual speed the time taken by him to cover the distance with usual speed is so yate amar distance same ase so yate distance jehetu same ase etu formula use korim so yate ami ki palu walking with 3/4 of his usual speed to jodi s1 e dhoru tete hole s2 to ahibo 3/4 of s1 etu side ami sob usual rakhim left side ami sob usual kini rakhim yate ki hobo 3/4 hoi gol aru a certain distance in 2 hours more than the time taken okay 2 hours বেছি লাগে কাট কই usual speed ত কই এটো আমি এনেকে ৰাখিলো আৰু এটো এনেকে দিলু সো ইয়াৰ পৰা আমি s1 ক্যান্সেল হ'ব t1 ৰ ক্ষেত্ৰত ইয়াতে 4t1 আহিব 3t1 আৰু ইয়াতে 6 সো আমাৰ t1 পাই গলো 6 hours সো সময়টো আমি 6 hours পাই গলো আৰু আনসাৰ কি উলাব দিছিলে the time taken by him to cover the distance with usual speed to আমাৰ t1 এ আছিল সো আনসাৰ আমাৰ 6 hours আহিব অপচন d আমাৰ আনসাৰ হ'ব নেক্সট কোৱেশ্চন টো চাও a train when moves at an average speed of 40 km/h reaches its destination on time so on time ত যাই পাবৰ কাৰণে 40 km/h ত গৈ আছিল সো ইয়াতে আমি t
1 to T1 এ ধৰিলো অন টাইম এটো আৰু ইউজুৱেল স্পীড S1 to আমাৰ 40 ধৰিলো so when its average speed becomes 35 km per hour next case to 35 km per hour হল এটো S2 it reaches its destination 15 minutes late so T2 to কি হ'ব 15 minutes late হলে T1 plus 15 minutes ইয়াতে চাও আমি সেম ফৰ্মুলা ইউজ কৰিম S1 into T1 ঠিক আছে S1 আমি পাইছো 40 into T1 to T1 ৰাখিলো আৰু S2 আমাৰ পাইছো 35 into T2 to আমাৰ T1 plus 15 পাইছো ঠিক আছে এই ফৰ্মুলাটো আমি ইউজ কৰি কিনে কৰিম এতিয়া সো ইয়াতে 5 T1 আহিব আৰু ইয়াতে 35 into 15 থাকিব 105 এটো মিনিটছত থাকিব সো এটা কথা আমি ইয়াতে চাও 15 মিনিটছত আছে আৰু বাকি এইবিলাক আমি স্পিড বিলাক আমি কিহত ধৰিছো কিলোমিটাৰ পাৰ আৱাৰ সো ইয়াতেও আমি এটো পাৰ আৱাৰত আমি উলাই লোৱাটো ভাল হ'ব সো এটো তেতিয়া আৱাৰ হৈ যাব সো আমি T1 পাই গলো 7/4 আৱাৰ ইমানখিনি আৱাৰ পাই গলো T1 সো ইয়াতে উলাব দিছে ফাইন্ড দা লেংথ অফ দা জাৰ্নি সো লেংথ অফ দা জাৰ্নি হলে d উলাব দিছে আৰু d মানে আমি জানো s into t মানে s1 into t1 হ'ব এটো ক্ষেত্ৰত মানে ইউজুৱেল স্পীড আৰু ইউজুৱেল টাইম সো ইউজুৱেল স্পীড আমি প্ৰথম স্পীডটোৱে ধৰো 40 ইয়াতে আপুনি এটা কথা মনত ৰাখিব s2 into t2 কৰিলো আমি গম পাই যাম সো একে কথা হ'ব যিকোনো এটা ধৰিলে হল s1 into t1 এ ধৰিলো সো t1 পাইছিলো 7/4 সো ইয়াতে আমি পালো 70 সো 70 কিলোমিটাৰ আমাৰ আনসাৰ হল এনেকে উলাব পাৰিব সো আনসাৰ অপচন সি নেক্সট কোৱেশ্চনটো চাও if a train runs at 40 km per hour it reaches its destination late by 11 minutes but if it runs at 50 km per hour it is late by 5 minutes late the correct time for the train to complete its journey on time so on time হ'ব লাগিলে আমি হেতু টাইম টু t এ ধৰি ললো ইয়াতে d সেম আছে distance সেম আছে so s1 into t1 equals to s2 into t2 এটো ফৰ্মুলা খাটিব s1 কিমান দি আছে 40 km per hour আৰু ইয়াতে t1 কিমান হ'ব 11 minutes late আছে so usual time কৈ 11 minutes late আছে so 11/60 কৰিব পাৰো আমি 11/60 কৰি ললো hours ৰাখিলো কাৰণ minutes আছিলে ওকে s2 টো হ'ব 50 km per hour গৈছে so 50 আৰু t2 টো কি হ'ব ইয়াতে 5 minutes late হয় so 5 minutes late হ'ব লাগিলে t plus 5/60 hours ৰাখিছো ওকে so ইয়াৰে LCM ললে 60 আহিব 44 minus 25 আহিব so 19/60 so আমি পাই গলো যে ইমান আৱাৰ্স হয় ইউজুৱেল টাইম so ইয়াতে একচুয়ালি আমাক মিনিটছত উলাব লাগে ইয়াতে গোটেইটা অপচন মিনিটছত আছে आंसर so এটো 90 মিনিট হ'ব কাৰণ ডিভাইডেড বাই 60 আছে কাৰণে আৱাৰ্সত আছিল so অপচন এ আমাৰ आंसर হয় নেক্সট কোৱেশ্চন টো চাও a student goes to school at the rate of 2.5 km/h and reaches 6 minutes late if he travels at the speed of 3 km/h he is 10 minutes early so yata saw ami diato distance same ase s1 into t1 same formula s2 into t2 so yata speed ase 2.5 tok ami ki likhibo paru 5/2 likhibo paru so into time ki di ase 6 minutes late so 6/60 okay আৰু s2 টো হ'ব আমাৰ 3 km/h দিছে into 10 minute early বুলি কৈছে so 10 minute early হলে আমি মাইনাসত ৰাখিব লাগিব so কম টাইম লাগিব t minus on time কৈ আমাৰ 10 minutes কম লাগিব so হেকাৰণে মাইনাস কৰিছো on time হল t okay so 3/2 এটো hours পালো time what is the distance সুধিছে so distance সুধিলে ইয়াৰ পৰা যিকোনো এটা ইকুৱেচন উঠাই লও আমি d equals to s1 into t1 so s1 আমাৰ কি আছিল 5/2 into t1 আমাৰ কিমান পাইছো t plus 6/60 so t আছিল 3/2 plus 6/60 মানে 1/10 এটো কৰিলে হৈ যাব so that means 4 km আমাৰ आंसर হ'ব so option c আমাৰ आंसर হ'ব ইয়াতে so next question to চাও the average speed of a car is 75 km/h the driver first decreases its average speed by 40% and then increases it by 50% what is the new average speed so etu concept to holo beleg hoy yato increase decrease hoise kintu average speed ulabo dise yate so amar ate beleg eku koribo na lage jitu normal average speed ase tar logot jiman badhise aru jiman komise hetu ami multiply koribo lagibo so driver first decreases its average speed decrease korise so 1 minus
40% কৰি দিলো আৰু নেক্সট increases it by 50%, so 1 plus 50%, so এইটো কৰি দিলো so s কিমান আছিলে 75 আৰু ইয়াতে আমাৰ কিমান আহিব 60 by 100 into 150 by 100 এইটো কৰিলে হৈ গল so আমাৰ answer 67.5 km/h হ'ব এইটো c so এই ফৰ্মুলাটো মনত ৰাখিব যেতিয়া ইনক্ৰিজ এন্ড ডিক্ৰিজ কৰা হয় স্পীডটো এভাৰেজ স্পীডৰ লগত জাস্ট মাল্টিপ্লাই কৰি দিলে হল এনেকুৱাকে so এনেকা আহি যাব এনসাৰটো আমাৰ so thank you